তোমালোকৰ গণিত পাঠ্যপুথিৰ পাঠ নম্বৰ 10 দৈনন্দিন জীৱনত সংখ্যাৰ ব্যৱহাৰ এই পাঠটোৰ ওপৰত আজি মই দ্বিতীয়টো ভিডিও আৰম্ভ কৰিছো ইতিমধ্যে প্ৰথম ভিডিওত মই তোমালোকক এইখিনি অংক কৰি দেখুৱাইছিলো আশা কৰিছো তোমালোকে প্ৰথম ভিডিওটো চাইছা আৰু এই অংকবিলাক ইতিমধ্যে তোমালোকৰ কিতাপ বহিত তোমালোকে বুজি কৰি ৰাখিছা আহা আজি আমি ইয়াৰ পৰৱৰ্তী পেজবিলাকত যিবিলাক অংক আছে সেইবিলাক কৰো এতিয়া প্ৰথমে চোৱা তলৰ সমস্যাবোৰ বুজো আহাম ইয়াত আমাক কেইটামান উদাহৰণ দেখুৱাইছে কেনেকৈ এইবিলাক সমাধান কৰিছে সেই কথাটো আমাক বুজাবলৈ চেষ্টা কৰিছে যে 24 খন কিতাপৰ দাম 120 টকা হলে এখন কিতাপৰ দাম কিমান গতিকে আমাক ইয়াত কি কৈছে 24 খন কিতাপৰ দাম দিছে আৰু তাৰ দাম কৈছে যে 120 টকা গতিকে হেতু এখন কিতাপৰ দাম উলিয়াবলৈ হলে আমাক কি কৰিব লাগিব আমি এই 120ক 24 এৰ হৰণ দিলে যেটো পাম হেতুৱে হ'ব আনসাৰ এটা হৰণ অংকটো কৰিও দেখাইছে তোমালোকৰ কিতাপত ভালদৰে চালে বুজি পাবা যে 120ক যদি আমি 24 এৰ হৰণ দিও তেতিয়ালে কেইবাৰ যাব 5 বাৰ যাব অৰ্থাৎ এখন কিতাপৰ দাম হ'ব 5 টকা গতিকে এটো তোমালোকে চাবা পৰীক্ষাত এনেকুৱা ধৰণৰ অংক আহিব তাৰ পিছত সমস্যা 2 যে ৰুমিৰ পৰিয়ালৰ 30 দিনৰ খৰচ 3300 টকা হলে এসপ্তাহৰ খৰচ কিমান হ'ব তে কথা হল আমি সকলোৱে জানো এসপ্তাহত 7 দিন থাকে এতিয়া ইয়াত আকৌ কি কৰিছে 30 দিনৰ খৰচ দিছে 30 দিনৰ খৰচ কিমান 3300 টকা গতিকে আমি এসপ্তাহৰ খৰচ উলিয়াবৰ কাৰণে আমি প্ৰথমে কি কৰিব লাগিব এদিনৰ খৰচটো কিমান হয় হেতু জানিব লাগিব হেতু কৰিবৰ কাৰণে আমি কি কৰিব লাগিব এই যেটো 3300 টকাক যদি আমি 30 এৰে হৰণ দিও আমি যদি 30 এৰে 3300ক হৰণ দিও ইয়াত কৰিও দেখাইছে গতিকে আমি ইয়াত কৰি দেখাইছে আমি প্ৰথমে কি কৰিম এবাৰ দিম 30 হল তাৰ পিছত আমি এটো মাইনাস যদি কৰো 3 নামি আহিব আমি 0 টা নমালো পুনৰ আমি এবাৰ দিব পাৰিম 30 হল তাৰ পিছত কি হ'ব এই 0 টো আমি ইয়ালে নমাই নিলো তাৰ পিছত ইয়াৰ যদি 0 দি দিও তেতিয়ালে আনসাৰ কিমান হ'ব 110 টকা কিমান হ'ব 110 টকা গতিকে এদিনৰ খৰচ যদি 110 টকা হয় তেতিয়ালে আমি কি কৰিব লাগিব এদিনৰ খৰচ যদি 110 টকা হয় তেতিয়ালে 7 দিনৰ খৰচ এই 110 ৰ লগত 7 ৰে পূৰণ কৰি যেটো পাম আমি এতিয়া চোৱা ইয়াত যদি আমি 7 ৰে পূৰণ কৰো তেতিয়ালে কিমান পাম 770 টকা গতিকে এটো হ'ব ইয়াৰ আনসাৰটো কিমান পাম আমি 770 টকা গতিকে এইটা তোমালোকে অলপ গুৰুত্ব সহকাৰে বুজিবলৈ চেষ্টা কৰা প্ৰকৃততে কি কৰিবলৈ দিছে এতিয়া ইয়াতে আমাক ভালেকেইটা অংক দিছে আমি অংকবিলাক এটা এটাকে কৰোছো না 1 নম্বৰত কি কৈছে 16 টকা পক্ষতৰ পইচাৰ লগত 27 টকা 25 পইচা যোগ কৰিব লাগে এই অংকটো তোমালোকে এটা সিম্পল এটা যোগ অংক তোমালোকে জাস্ট এক পাতি ললে হল কি কৰিবলৈ কৈছে আমাক 16 টকা পক্ষতৰ পইচা তাৰ তলত পাতিব লাগিব আমি 27 টকা 25 পইচা এতিয়া এই দুটাক যোগ কৰি দিলে হল আমি ফটাফট যোগ কৰছো না অৰ্থাৎ আমি যদি ইয়াক যোগ কৰো তেতিয়ালে কিমান পাম 44 টকা 0 পইচা গতিকে আনসাৰটো আমি কি পালো উত্তৰটো তোমালোকে লিখিবা 44 টকা এটো লিখিব পৰা নিলিখিলো নাই তাৰ পিছত নেক্সট 2 নম্বৰটো আমাক 2 নম্বৰত কৈছে 20 টকা 100 টকা 50 পইচা যোগ কৰি যোগফলৰ পৰা 90 টকা পক্ষতৰ পইচা বিয়োগ কৰা এটো আমি কৰো আহা আমি সমাধান বুলি পাতি ললো পুনৰ কি কৈছে যে 20 টকা আমি ঠিক আছে 20 টকা পাতিলো প্ৰথমে তাৰ পৰা 100 টকা 50 পইচা কিমান 100 টকা 50 পইচা এটো কৰিবলৈ কৈছে প্ৰথমে যোগ কি কৈছে যোগ কৰিলো আমি ইয়াত যেহেতু 20 টকাৰ ওপৰত একো নাই আমি 00 পইচা দি লব পাৰো যোগৰ সুবিধাৰ কাৰণে এটো আমি যদি এতিয়া যোগ কৰোঁ কিমান হ'ব এফালে হ'ব 50 পইচা তাৰ পিছত এটো হলে 120 টকা
আমি কিমান পালো 120 টকা 50 পইচা এতিয়া এই যোগফলৰ পৰা আমাক 90 টকা 75 পইচা বিয়োগ কৰিবলৈ কৈছে 90 টকা এখিনি পাতি ললো তাৰ পিছত আছে 75 পইচা এটো যদি আমি বিয়োগ কৰো তেতিয়াহলে আমি কি পাম এটা আমি ফটাফট বিয়োগ কৰো তাৰ পিছতে এটো যদি আমি বিয়োগ কৰো 29 টকা 75 পইচা গতিকে ইয়াৰ উত্তৰটো তোমালোকে কি লিখিবা 29 টকা 75 পইচা হৈ গল নেক্সট আমাক কৈছে যে 120 মিনিটত কিমান ঘন্টা এটো তিনিও যু আমি জানো সকলোৱে যে 1 ঘন্টাত 60 মিনিট থাকে গতিকে এটো আমি এই ধৰণে কৰিব পাৰো যদি 120 মিনিটক আমি কি কৰিম 60 ৰে যদি হৰণ দি দিও তেতিয়াহলে কিমান হ'ব ইয়াৰ আনসাৰটো আমি পাই যাম 2 ঘন্টা গতিকে 120 মিনিটত কি ঘন্টা থাকিব 2 ঘন্টা থাকিব হৈ গল এটো তিনি সহজ তাৰ পিছত 4 নম্বৰটো সুধিছে যে 25 ঘন্টাত কিমান মিনিট এটো কাৰণে তোমালোকে কি কৰিব লাগিব এতিয়া চোৱা আমি কৈছো যে 1 ঘন্টাত থাকে 60 মিনিট গতিকে এই 25 ঘন্টাক যদি আমি 60 ৰে পূৰণ কৰি দিও 25 ঘন্টাক যদি আমি 60 ৰে পূৰণ কৰি দিও তেতিয়াহলে ইয়াৰ আনসাৰটো আমি পাই যাম আৰু 25ক যদি আমি 60 ৰে পূৰণ কৰো তেতিয়াহলে কিমান হ'ব 1500 মিনিট হ'ব গতিকে ইয়াৰ উত্তৰটো কি হ'ব 1500 মিনিট এতিয়া 5 নম্বৰ অংকটো এটা সুধিছে যে ৰাতিপুৱা 6 বজাৰ পৰা দুপৰীয়া 1 বজালৈ কিমান ঘন্টা এটো আমি হিচাপটো কৰি চাও আহা অংকটো কৰাৰ আগতে আমি ইনে ৰাফকে এটা হিচাপ কৰো যে 6 বজাৰ পৰা 7 বজালৈ কিমান 1 ঘন্টা 7 ৰ পৰা 8 লৈ 2 ঘন্টা ঠিক হেদৰে 8 ৰ পৰা 9 লৈ 3 ঘন্টা 9 ৰ পৰা 10 লৈ 4 ঘন্টা ঠিক হেদৰে 10 ৰ পৰা 11 লৈ 5 ঘন্টা 11 ৰ পৰা 12 লৈ 6 ঘন্টা আৰু 12 ৰ পৰা 1 লৈ 7 ঘন্টা তাৰ মানে আমি কি বুজিলো যে ৰাতিপুৱা 6 বজাৰ পৰা দুপৰীয়া 1 বজালৈ কিমান ঘন্টা ইয়াৰ উত্তৰটো হ'ব কি তোমালোকে এই উপৰবিলাক লিখিব নালাগে এটো আমি জাস্ট হিচাপ কৰিহে চাইছো আমি আনসাৰটো কিমান পালো 7 ঘন্টা গতিকে 7 ঘন্টা বুলি লিখি দিলেই হ'ল 6 নম্বৰ অংক 6 ঘন্টা 40 মিনিটত কিমান মিনিট এটো আমি এই ধৰণে কৰিব পাৰিম আমি পুনৰ সমাধান বুলি পাতি ললো মই কিমান আছে 6 ঘন্টা 40 মিনিটত কিমান মিনিট এতিয়া চোৱা 40 মিনিটটো অলৰেডি মিনিটতে আছে আমি হেতু একো কৰিব নালাগে এই 6 ঘন্টাটোক আমি মিনিটলৈ লৈ যাও তেতিয়ালে 6 ঘন্টাক যদি আমি মিনিটলৈ নিবলৈ হলে আমি কি কৰিব লাগিব অথনি আমি কৰিছিলো 60 ৰে পূৰণ কৰি দিম প্লাস যেটো 40 মিনিট আছে তা এক যোগ কৰি দিলে হল ইয়াৰ লগত এতিয়া আমি কি কৰিম এক যদি পূৰণ কৰি দিও আমি এটো পাম এই মিনিটলৈ গুছি যাব আৰু লগত 40 মিনিটটো আমি যোগ কৰি ল'ব লাগিব এতিয়া কিমান হ'ব আমি সৰ্বমুঠ পাম 400 মিনিট অৰ্থাৎ 6 ঘন্টা 40 মিনিটত কিমান মিনিট থাকে আমাৰ উত্তৰটো হ'ব 400 মিনিট তাৰ পিছত 7 নম্বৰটো চন্দনে প্ৰতিমাহে 5000 টকা ঘৰ ভাড়া দিয়ে এবছৰত কিমান টকা ঘৰ ভাড়া দিব এটা আমি কৰো আহা এমাহত কিমান ভাড়া দিয়ে কৈছে আমি অলপ লিখি লৈছো এমাহত ভাড়া দিয়ে 5000 টকা এতিয়া আমাক সুধিছে যে এবছৰত কিমান ভাড়া দিব আৰু এবছৰত কেইমাহ থাকে আমি জানো যে এবছৰত 12 মাহ থাকে গতিকে আমি কি লিখিব পাৰিম 12 মাহত ভাড়া দিয়ে এনেকে দিলেও হল আমি এই 5000 টুক আমি কি কৰিব লাগিব 12 ৰে পূৰণ যদি কৰি দিও তেতিয়াহলে কিমান হ'ব আমাৰ আনসাৰটো পাই যাও 60000 টকা হ'ব গতিকে ইয়াৰ আনসাৰটো কিমান হ'ব যে চন্দনে প্ৰতিমাহে যদি 5000 কে দিয়ে তেতিয়াহলে এবছৰ টোটেল টকা দিব লাগিব 60000
এটো আমি এই ধৰণে কৰিব পাৰিম নেক্সট 8 নম্বৰ ৰমলাই 1.500 কিলোগ্ৰাম মসুৰ দাইল প্ৰথমে অংকটোলৈ মন কৰি লোৱা 500 গ্ৰাম ৰহৰ দাইল 50 গ্ৰাম জিৰা গুড়ি 50 গ্ৰাম পাঁচফোৰণ আৰু 1.250 কিলোগ্ৰাম পিয়াজ কিনিলে তাই মুঠতে কিমান পৰিমাণৰ বস্তু কিনিলে একো নাই তো আমি যোগ কৰি দিলে হল আৰু আমি প্ৰথমে বস্তুখিনি পৰিমাণটো পাতি লওঁ তাৰ পিছত কি কৰিম যোগ কৰি দিম প্ৰথমে কি কিনিছিলে মসুৰ দাইল মসুৰ কিমান কিনিলে 1.500 কিলোগ্ৰাম তাৰ পিছত ৰহৰ কিমান কিনিলে 500 গ্ৰাম আমি এই সংখ্যাবিলাক কিন্তু অলপ সাৱধানে পাতিব লাগিব কাৰণ ইয়াত গ্ৰাম আৰু কিলোগ্ৰাম দুটা মিক্স কে দিয়া আছে তাৰ পিছত জিৰা গুড়ি 50 গ্ৰাম জিৰা গুড়ি কিমান 50 গ্ৰাম তাৰ পিছত পাঁচফোৰণ কিমান কিনিছে 50 গ্ৰাম পাঁচফোৰণ 50 গ্ৰাম কিনিছে তাৰ পিছত পিয়াজ কিনিলে 1.250 কিলোগ্ৰাম এতিয়া আমি এখিনি কি কৰিব লাগিব যোগ কৰিব লাগিব তে মুঠ কিমান কিনিলে আমি যদি এটো যোগ কৰোঁ তেতিয়ালে আমি কিমান পাম 3.350 কিলোগ্ৰাম তেতিয়ালে উত্তৰটো হ'ব কি সৰ্বমুঠ কিমান পৰিমাণৰ বস্তু কিনিলে 3.350 কিলোগ্ৰাম গতিকে এটো তোমালোকে এই ধৰণে কৰিব পাৰিবা নেক্সট আমাক লাষ্ট দিছে 1 কিলোগ্ৰাম মাছৰ দাম 300 টকা হলে 250 গ্ৰাম মাছৰ দাম কিমান হ'ব এটো আমি কৰোছো না এতিয়া এটা কথা আমি জানো যে 1 কিলোগ্ৰাম মিন্স 1000 গ্ৰাম অৰ্থাৎ ইয়াত কি দিছে যে 1 কিলোগ্ৰাম মাছৰ দাম 300 টকা গতিকে 250 গ্ৰাম মাছৰ দাম কিমান আমি এই বস্তু এনেকৈ পাতি লম 1000 গ্ৰাম মাছৰ দাম কিমান কৈছে আমাক 300 টকা এতেকে 1 গ্ৰাম মাছৰ দাম কিমান হ'ব এটো কৰিবলৈ গলে আমি 300 1000 ৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব পুনৰ আমাক কিমান দাম হৈছিলে 250 গ্ৰাম 250 গ্ৰাম মাছৰ দাম কিমান এই অংকটো আমি এই ধৰণে যদি পাতি ইয়াক সলভ কৰো তেতিয়া হলে আমি কি কৰিব লাগিব আমি 250 টো এফালে পাতিলো এতিয়া চোৱা প্ৰথমে আমি শূন্যবিলাক কটাকটি কৰি লব পাৰো এটো শূন্য এখিনি কাটিলো এখিনি শূন্য এটো কাটিলো তাৰ পিছত চোৱা এই দহেৰে আমি 30ক কটাকটি কৰিব পাৰিম 3 বাৰ যাব 3 হল অৰ্থাৎ 3 25 কিমান থাকিলে 3 আৰু 25 থাকি গল আমি দুটাকে যদি পূৰণ কৰি দিও তেতিয়া হলে কিমান পাম 75 টকা অতি সহজে ওলাই গল গতিকে ইয়াৰ আনসাৰটো কি হ'ব 75 টকা এটো তোমালোকে এই ধৰণে কৰিব পাৰিবা এতিয়া আমি এখানে কি দিছে চাই লও হা খেল খেলো হা এজন মানুহৰ বয়স কেনেকৈ জানিব পাৰি ইয়াত কৈছে ইয়াত কি কৈছে চাৰিজনীয়া দল গঠন কৰি দলপতি নিৰ্বাচন কৰি লোৱা তোমালোকে কৰি লইবা তাৰ পিছত প্ৰতি দলৰ দলপতিজনে প্ৰত্যেককে তেওঁলোকৰ বয়স লিখিবলৈ কবা এইবাৰ বৰ্তমান বয়সৰ লগত এবছৰ পাছত হ'ব লগা বয়সটো যোগ কৰিবলৈ দিবা তাৰ পিছত এই যোগফলক 5 ৰে পূৰণ কৰিবলৈ দি পূৰণফলটোৰ লগত তেওঁ জন্মৰ চনটোৰ এককৰ ঘৰৰ সংখ্যাটো যোগ দিবলৈ কবা যোগফলটো প্ৰত্যেককে লিখিবলৈ কবা কি কৰিব লৈছে আমি সেই কথাটো অকমান প্ৰ্যাকটিক্যালি চাওঁচোন না ধৰি ললো তোমালোকৰ কোনবা এজনৰ বয়স 12 বছৰ যে আমাক কৈছে যে হে এবছৰৰ পাছত হ'ব লগা বয়সটো যোগ কৰি লবলৈ কৈছে অৰ্থাৎ আমি কি কৰিব লাগিব এবছৰৰ পিছত হ'ব লগা বয়সটো কিমান হ'ব 13 বছৰ আমি যদি দুইটা যোগ কৰি লওঁ তেতিয়া হলে আমি কিমান পামগে 25 বছৰ কথা বুজি পাইছানে বৰ্তমান বয়স 12 বছৰ আৰু এবছৰৰ পাছত হ'বলগীয়া বয়স 13 বছৰ আমাক দুইটা যোগ কৰিবলৈ ক'লে আমি 25 বছৰ পালো এতিয়া যোগফলটো কি কৰিবলৈ কৈছে 5 ৰে পূৰণ কৰিবলৈ কৈছে অৰ্থাৎ 25 বছৰক আমি কি কৰিম 5 ৰে পূৰণ কৰিব লাগিব 25ক যদি আমি 5 ৰে পূৰণ কৰো আমি পাম 125 ঠিক আছে এতিয়া তেওঁ জন্ম চনটোৰ
এককৰ ঘৰৰ সংখ্যাটো যোগ দিবলৈ কবা সাপোজ কোনোবা এজন ধৰি লৈছো যে এই ল'ৰাজনৰ ধৰি ললো 2008 চনত জন্ম হৈছে এতিয়া ইয়াৰ এককৰ ঘৰৰ সংখ্যা কোনটো 8 টো গতিকে আমাক কি কৰিবলৈ কৈছে ইয়াৰ লগত 125 ৰ লগত 125 ৰ লগত আমাক 8 যোগ কৰিব কৈছে আমি 8 টো যোগ কৰি ললো 8 যদি আমি যোগ কৰি লম কিমান পাম এটো আমি ফটাফট যোগ কৰো আহা 133 পালো এলৈকে কথাটো বুজি পাইছানে যে প্ৰথমে আমি কি কৰিলো বৰ্তমান বয়সৰ লগত এবছৰ হবলগীয়া বয়স বা আহিবলগীয়া বয়সটো যোগ কৰি 25 বছৰ পালো যেটো যোগফল পালো তাৰ লগত আমি 5 পূৰণ কৰিলো 125 পালো তাৰ পিছত জন্মৰ যেটো চন হে জন্ম চনৰ এককৰ ঘৰৰ যেটো সংখ্যা 2008 হলে ইয়াৰ এককৰ ঘৰৰ সংখ্যা কি হ'ব 8 হ'ব আৰু 8 ৰ লগত আমাক কি কৰিবলৈ কৈছে 125 টোক যোগ দিব কৈছে আমি যোগ দিলো আমি টোটাল পালো 133 একেলগেটো বুজি পাইছা The next কি কৰিছে যে দলপতিয়ে প্ৰতিজনৰ যোগফলটো প্ৰতিককে সুধি লিখি ৰাখিবা যোগফলটোৰ পৰা 5 বিয়োগ কৰি বিয়োগফলৰ একক ঘৰৰ সংখ্যাটো বাদ দি যিটো সংখ্যা থাকিব হেতুৱে সেই সংখ্যাটো হৈছে সদস্যজনৰ বয়স এতিয়া চোৱা আমাক কি কৰিবলৈ গলে এই আমি লাষ্টত কি পাইছিল 133 133 ৰ পৰা আমাক 5 মাইনাস কৰিব কৈছে আমি যদি 133 ৰ পৰা 5 মাইনাস কৰো তেতিয়া হলে কিমান থাকিব 128 থাকিব তাৰ পিছত কৈছে যে বিয়োগফলৰ একক ঘৰৰ সংখ্যাটোক বাদ দি যিটো সংখ্যা থাকিব অৰ্থাৎ বিয়োগফলৰ একক ঘৰৰ সংখ্যা কোনটো এটো ইয়াক আমাক কি কৰিবলৈ কৈছে বাদ দি দিবলৈ কৈছে আমি কাটি দিলো ইয়াক এটা আমি বাদ দি দিলো অৰ্থাৎ 8 টো যদি বাদ দিও থাকিব কি 12 আৰু এই সংখ্যাটোৱে হ'ব লৰাজনৰ বয়স যেটো আছিল আমি প্ৰথমে যে ধৰি লৈছিল যে 12 বছৰ অৰ্থাৎ কেনেকেটো লাই গল দেখিলানে হেতুৱে কৈছে কি কেনেকে যিকোনো মানুহৰ আমি বৰ্তমান বয়সটো উলিয়াব পাৰিম গতিকে এই ট্ৰিকটো তোমালোকে চাবা কিতাপতো তোমালোকৰ দিয়া আছে এই একেখিনি কথাকে ইয়াতো দিয়া আছে ধৰা হল বন্ধুজনৰ বয়স 10 বছৰ এবছৰ পাছত হ'ব লগা বয়স হ'ব 11 বছৰ গতিকে 10 11 যোগ কৰিলে পালে 21 বছৰ তাৰপিছত এই যোগফলটোৰ লগত কি কৰিলে 5 পূৰণ কৰিলে 105 পালে ধৰা হল জন্ম চনটো 8 চন ঠিক আছে 8 চন 2008 চন আৰু ইয়াৰ যেটো এককৰ ঘৰৰ অংক এককৰ ঘৰৰ লগত কি কৰিছে এই যেটো 8 হে 8 টো যোগ দি দিলে বুজি পাইছানে 105 ৰ লগত কি কৰিছে 8 টো যোগ দি দিছে 113 তাৰ পিছত আকৌ যেটো যোগফল পালে হে যোগফলটোৰ পৰা কি কৰিছে 5 মাইনাস কৰি দিছে অৰ্থাৎ 108 হল তাৰ পৰা কি কৰিলে ইয়াৰ যেটো এককৰ ঘৰৰ সংখ্যা অৰ্থাৎ এককৰ ঘৰৰ সংখ্যা কোনটো আছিল এই 8 টো কি কৰিছে বাদ দি দিবলৈ কৈছে আৰু থাকি যাব কি তেতিয়ালে থাকি গল 10 অৰ্থাৎ বন্ধুজনৰ বয়স কিমান হ'ব 10 বছৰ গতিকে এটো তোমালোকে ট্ৰিকটো হিকি তোমালোকৰ লগৰীয়াৰ লগত এই খেলটো খেলিব পৰা বয়স উলিওৱাৰ খেলটো গতিকে এটো তোমালোকে ইয়াৰ যেটো ট্ৰিক দিছে স্টেপ বাই স্টেপ যদি ফলো কৰা তেতিয়াহলে অতি সহজে এই খেলটো তোমালোকে খেলিব পাৰিবা হ'ব এতিয়া চোৱা তলৰ সমস্যাসমূহ পঢ়া বুজা সমাধান কৰা আহাজত আমি এইবিলাক এটাটাকে কৰিবলৈ চেষ্টা কৰো এক নম্বৰ কি দিছে যে মৌচুমীৰ মাকে বজাৰৰ পৰা 5 মিটাৰ 25 সেন্টিমিটাৰ জোখৰ এটুকুৰা কাপোৰ কিনি তাৰ পৰা 3 মিটাৰ 50 সেমি কাপোৰ ফ্ৰক চিলাওতে ব্যৱহাৰ কৰিলে কিমান কাপোৰ বাকি ৰৈ গল আমাক খুদিছে এটো আমি কৰিব হলে এই ধৰণে পাতি লম কাপোৰ কিমান কিনিলে 5 মিটাৰ সমুখে লিখিছো 5 মি বুলি আৰু 25 সেমি তাৰ পিছত তাৰে ব্যৱহাৰ কৰিলে কিমান ব্যৱহাৰ কৰিলে 3 মিটাৰ 50 সেমি কাপোৰ
বাকি কিমান ৰৈ গল সেই কথাটো আমি জানিবৰ বাবে আমি কি কৰিব লাগিব ইয়াক বিয়োগ কৰি দিলে হল আৰু গতিকে বাকি ৰৈ যাব আমি যদি বিয়োগ কৰি দিওঁ ফটাফট 1 মিটাৰ 75 সেন্টিমিটাৰ কাপোৰ বাকি ৰৈ যাব অতি সহজে আমি এটো কৰি লব পাৰো গতিকে ইয়াৰ উত্তৰটো কি লিখিবা 1 মিটাৰ 75 সেন্টিমিটাৰ হৈ গল নেক্সট এতিয়া চোৱা এজন শ্ৰমিকৰ দৈনিক মজুৰি 350 টকা 25 দিন কাম কৰিলে মুঠ কিমান টকা পাব এটো তিনে সহজ আমি ইয়াক এই ধৰণে কৰিব পাৰিম কি হদিছে দৈনিক মজুৰি যে এদিনৰ মজুৰি কিমান এদিনৰ মজুৰি হৈছে 350 টকা গতিকে 25 দিনৰ মজুৰি কিমান হ'ব 25 দিনৰ মজুৰি এই 350 ৰ লগত আমি যদি 25 পূৰণ কৰি দিওঁ তেতিয়াহলে আমি কিমান পাম 8750 টকা গতিকে আমাৰ আনসাৰটো কি হ'ব 25 দিনৰ মজুৰি হ'ব কিমান 8750 টকা হৈ গল নেক্সট এতিয়া 3 নম্বৰটো কি দিছে চোৱা এখন বিমানে 4 ঘণ্টাত 2068 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে 1 ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা 3 নম্বৰটো হেতু এই ধৰণে কৰিব পাৰিবা আমাক কি দিছে প্ৰশ্নটোত যে 4 ঘণ্টাত কিমান যায় 4 ঘণ্টাত যায় 2068 কিলোমিটাৰ গতিকে 1 ঘণ্টাত কিমান যাব আমাক খুদিছে গতিকে 1 ঘণ্টাত যায় হেতু জানিবৰ কাৰণে আমি কি কৰিম আৰু এই 2068 আমি কি কৰিম 4 ৰে হৰণ কৰি দিব লাগিব আৰু 4 ৰে যদি আমি হৰণ কৰি দিও আমি পাম 517 কিমি অৰ্থাৎ আমাৰ উত্তৰটো কি হ'ব যে যদি বিমানখন 4 ঘণ্টাত 2068 কিলোমিটাৰ যায় তেলে 1 ঘণ্টাত কিমান যাব 517 কিলোমিটাৰ তিনে সহজ ওলাই গল উত্তৰ আমাৰ নেক্সটটো চাও 4 নম্বৰটো চোৱা এজন মানুহে বজাৰ কৰোতে দুখন 200 টকীয়া নোট এখন 2000 টকাৰ নোট তিনিখন 50 টকীয়া নোট চাৰিখন 20 টকীয়া নোট আৰু এটা 5 টকাৰ মুদ্ৰা দিব লগা হল মানুহজনে মুঠতে কিমান টকা বজাৰ কৰিলে এটো আমি কৰোছো না আমি টকাখিনি প্ৰথমে সজাই পৰাই লব লাগিব তাৰ পিছত আমি গুটেইখিনি যদি যোগ কৰি দিও আমি আনসাৰটো পাই যাম প্ৰথমে আমাক কি কৈছে 200 টকীয়া নোট কেইখন কৈছে দুখন গতিকে 200 টকীয়া দুখন লগালে কিমান হ'ব 400 টকা হ'ব তাৰ পিছত আমাক এইখিনি কৈছে এখন 2000 টকীয়া নোট কেইখন 2000 টকীয়া নোট এখন গতিকে এখনত 2000 টকাৰে হ'ব আৰু তাৰ পিছত তিনিখন 50 টকীয়া নোট কিমান 50 টকীয়া নোট হৈছে তিনিখন আৰু তিনিখন যদি আমি 50 টকাৰ নোট লগাও আমি কিমান পাম 150 টকা তাৰ পিছত চাৰিখন 20 টকীয়া নোট 20 টকাৰ নোট কেইখন কৈছে চাৰিখন আৰু চাৰিখন 20 টকীয়া নোট লগালে হ'ব 80 টকা এই সংখ্যাতলৰ সংখ্যা পতাটো খুব জৰুৰী কিন্তু দেই মোৰ অকমান বেকাবেকি হলেও তোমালোকে কিন্তু চিধাকে পাতিবা তাৰ পিছত 5 টকাৰ নোট এখন 5 টকাৰ নোট এখন আৰু 5 টকাৰ নোট এখন মিলালে 5 টকা হ'ব গতিকে আমি প্ৰথমে নোটখিনি আমি সজাই পৰাই ললো তাৰ পিছত আমি কি কৰিম
এইখিনি যোগ কৰিলে আমাৰ যেটো মুঠ টোটাল এটো ওলাই যাব গতিকে আমি ফটাফট যোগ কৰো আহা এইখিনি 5 হ'ব তাৰ পিছত এইখিনি 5 8 13 3 উকলিব 1 তাৰ পিছত 4 1 5 উকলা হেকে 6 আৰু এফালে হ'ব 2 অৰ্থাৎ 2635 টকা তেতিয়া আমি মানুহজনে মুঠতে কিমান টকাৰ বজাৰ কৰিলে উত্তৰটো কি হ'ব উত্তৰটো হ'ব 2635 টকাৰ বজাৰ কৰিলে হৈ গল গতিকে আমি এটোৰ আনসাৰ পাই গলো এতিয়া কি আছে 5 নম্বৰটো চাও আহা এটা টিনত 10 কিলোগ্ৰাম চেনি আছে তাৰে 7 কিলোগ্ৰাম 50 গ্ৰাম চেনি বিক্ৰী কৰিলে কিমান চেনি থাকিব এটো আমি কৰো আহা আমি প্ৰথমে সমাধান বুলি পাতি ললো দিয়া তিনটোত চেনি কিমান আছিল মাক প্ৰশ্নটো দিছে যে তিনটোত চেনি আছিল 10 কিলোগ্ৰাম এতিয়া চোৱা এইফালে কিন্তু 500 গ্ৰাম দিছে গতিকে আমি ইয়াক বিয়োগ কৰিবৰ সুবিধাৰ কাৰণে এফালে কি কৰি লৈছো আমি তিনটা শূন্য পাতি ললো 00 গ্ৰাম আৰু এটা কথা তোমালোকে সদায় মনত ৰাখিবা যে আমি পইণ্টৰ পিছত যিমান জিৰ' লগাও তাৰ কোনো মূল্যটো নাই মানে জিৰ'ৰ ভ্যালুটো নাথাকে গতিকে ইয়াত কেলে তিনটা জিৰ' পাতিলো হেতু কাৰণে তোমালোকে ইমান চিন্তা কৰিব নালাগে এটো আমি জাস্ট বিয়োগৰ সুবিধাৰ কাৰণেহে পাতিছো যেহেতু এফালে গ্ৰাম আছে গতিকে আমি কি কৰিছো যে তিনটা শূন্য বহুৱাই লৈছো তাৰ পিছত বিক্ৰী কৰিলে কিমান 7 কিলোগ্ৰাম 500 গ্ৰাম এতিয়া আমি সংখ্যাৰ তলত সংখ্যাকিটা পাতি ললো তাৰ পিছত আমি কি কৰিব লাগিব আমাৰ বিয়োগ আৰু বিয়োগ কৰিলে আমাৰ যেটো বাকি এই বাকি থকাটো আমি পাই যাম বাকি থাকিব এটো আমি ফটাফট বিয়োগ কৰোচোন আহা কি পাও এফালে থাকিব 2 অৰ্থাৎ 2 কিলোগ্ৰাম আৰু 500 গ্ৰাম চেনি বাকি থাকি যাব গতিকে আমাৰ আনসাৰটো কি হ'ব আনসাৰটো তোমালোকে পাতিব পাৰা 2 কিলোগ্ৰাম 500 গ্ৰাম হৈ গল নেক্সট চাও আহা 6 নম্বৰ ৰঙিয়াৰ পৰা ধুবুৰীলৈ মুঠ পথৰ দূৰত্ব 240 কিলোমিটাৰ এজন মানুহে 5 কিলোমিটাৰ সাইকেলেৰে 115 কিলোমিটাৰ ৰেল গাড়ীৰে আৰু বাকি অংশ বাছেৰে গল মানুহজনে কিমান দূৰত্ব বাছেৰে গল গতিকে আমাক বাছেৰে কিমানটো গল হেতু সুধিছে আমি কোনছো না এটো এতিয়া চোৱা ৰঙিয়াৰ পৰা ধুবুৰীলৈ মুঠ পথৰ দূৰত্ব কিমান আমাৰ কিতাপত প্ৰশ্ন দিছে যে মুঠ দূৰত্ব কিমান 240 কিলোমিটাৰ মানুহজনে 5 কিলোমিটাৰ সাইকেলেৰে তেতিয়াহলে সাইকেলেৰে কিমান গৈছে সাইকেলেৰে গল 5 কিলোমিটাৰ তাৰ পিছত ৰেল গাড়ীৰে গল কিমান 115 কিলোমিটাৰ অৰ্থাৎ সাইকেল আৰু ৰেল গাড়ীৰে কিমান গল মুঠ তেওঁ সাইকেল আৰু ৰেল গাড়ীৰে মুঠ 120 কিলোমিটাৰ গল নামক লাষ্টত দিছে বাকি অংশ সব বাছেৰে গল অৰ্থাৎ আমি এই টোটাল 240 কিলোমিটাৰৰ পৰা 120 কিলোমিটাৰ যদি মাইনাস কৰো বাছেৰে যোৱা অংশটো বা বাছেৰে যোৱা দূৰত্বটো ওলাই যাব আমি গতিকে কি কৰিম এটাকে মানুহজনে বাছেৰে গল আমি কি কৰিম এই 240 ৰ পৰা মাইনাস 120 কিমান হবগে 120 কিলোমিটাৰ বাছেৰে গল তাৰ মানে
এই 120 কিলোমিটাৰ সাইকেল আৰু ৰেল গাড়ীয়ে গ'ল আৰু বাকি 120 কিলোমিটাৰ কি হৈ গ'ল বাছেৰে গ'ল গতিকে উত্তৰটো হ'ব 120 কিলোমিটাৰ আশা কৰিছো তোমালোকে কথাটো ধৰিব পাৰিছা নেক্সট এতিয়া চোৱা এটা গেলনত 12 লিটাৰ পানী ধৰে তেনেকুৱা 24টা গেলনত কিমান লিটাৰ পানী ধৰিব এটো তিনিয়ে সহজ এটো আমি পুৰণৰ সহায়ত আমি কৰিব লাগিব কৈছে এটা গেলনত পানী ধৰে 12 লিটাৰ গতিকে চৌবিশটা গেলনত পানী ধৰে আমি যদি 12 লগত 24 পূৰণ কৰি দিওঁ তেতিয়ালে আমাৰ আনসাৰটো আহি যাব আমি পাম 288 লিটাৰ গতিকে আমাৰ আনসাৰটো কি হ'ব 288 লিটাৰ 24টা গেলনত কিমান পানী ধৰিব তেতিয়ালে 288 লিটাৰ নেক্সট প্ৰশ্ন আমি কৰো এটা মিঠাতেলৰ টিনত 18 লিটাৰ ধৰে 180 লিটাৰ মিঠাতেল ভৰাবলৈ হলে কিমানটা টিং লাগিব এটা আমি এনেকৈ কৰিব পাৰিম 18 লিটাৰ ভৰাবলৈ টিন লাগে আমাৰ প্ৰশ্নত দিয়া আছে টিন লাগে এটা গতিকে 180 লিটাৰ এতেকে 180 লিটাৰ ভৰাবলৈ টিন লাগে আমি কি কৰিব লাগিব জানানে এই 180 লগত 18 হৰণ কৰিব লাগিব আৰু যদি আমি হৰণ কৰি দিওঁ তেতিয়ালে আমি কিমান পাম 10 অৰ্থাৎ আমাৰ আনসাৰ হ'ব 10টা টিন লাগিব কি লিখিব পাৰা 10টা টিন লাগিব গতিকে আজি এই ভিডিওটো এখিনতে সামৰিছো ইয়াৰ যিবিলাক প্ৰশ্ন আছে ইয়াৰ আমাৰ পৰৱৰ্তী খণ্ডটোত আমি আলোচনা কৰিম এতিয়াও যথেষ্ট প্ৰশ্ন বাকি আছে গতিকে একেটা ভিডিওতে এই গোটেইবিলাক প্ৰশ্ন উত্তৰ কৰাটো সম্ভৱ নহয় গতিকে আমি স্টেপ বাই স্টেপ খণ্ড হিচাপত এই পাঠৰ অংকবিলাক কৰি আছো আজি ভিডিওটোৰ যিবিলাক অংক খুবেই গুৰুত্বপূৰ্ণ পৰীক্ষাত আহিবলগীয়া গতিকে তোমালোকে খুব মনোযোগেৰে এই অংকবিলাক চাবা আৰু নিজৰ বহিত এইবিলাক বুজি পাতিবলৈ যত্ন কৰিবা অংক এনেকুৱা বস্তু নহয় যে কপি পেষ্ট কৰিবা গতিকে অংক সদায় বুজি কৰা বস্তু মই তোমালোকৰ সহায়ৰ বাবে এইবিলাক কৰি দিছো কিন্তু তোমালোকে এই কৰি দিয়া অংকবিলাক কেনেকেনো কৰিলো সেই কথাটো কিন্তু বুজিহে তোমালোকৰ বহিত পাতিবলৈ মই তোমালোকক অনুৰোধ কৰিছো গতিকে আজিলৈ ভিডিওটো এখিনতে সামৰিছো অতি সোনকালে ইয়াৰ বাকি যিবিলাক অংক আছে তাৰ ভিডিও মই তোমালোকৰ বাবে আনি আছো আজিলৈ সামৰো ধন্যবাদ